এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱা শুই উঠি গা পা ধুই কাপোৰ এগালমান ধুবলগীয়া আছিলে। কাপোৰ ধুলোঁ আজি, কাৰণ বহুত দিনৰ পিছত ৰ'দ দিছে আৰু ভাবিলোঁ আজি কি বনাম। ঢেকীয়া দেখিলোঁ আৰু ঢেকীয়া ঔটেঙা মাছ জোল বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দেখিব। এইটো ঢেকীয়া কিন্তু মায়ে ঘৰৰ পৰা দি পঠিয়াইছে, কাৰণ মায়ে জানে মই ঢেকীয়া খাই বহুত ভাল পাই বুলি, সেইকাৰণে বহুত মৰমত পঠিয়াই দিছে মায়ে। আৰু সেইফালে আছে সৰু সৰু মাছ, বইল কৰি বনাম, সেইকাৰণে পানী উতলিব দিছোঁ। আগতে ঔটেঙাটো দিছোঁ, কাৰণ ঔটেঙাটো 50% মান সিজিব লাগিব, তাৰপিছতহে ঢেকীয়া দিম আৰু অলপ সময় ঢাকি থ'ম। এতিয়া এয়া চাওক, ইমান ধুনীয়াকৈ উতলি আছে। ঔটেঙাটো 50% মান সিজিলে, এতিয়া দিছোঁ ঢেকীয়া। এতিয়া আকৌ অলপ টাইমৰ কাৰণে ঢাকি থ'ম। ৱাও, ইমান ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া দিম মাছ। চাওক কালাৰটো ইমান ধুনীয়াকৈ উতলি আছে। নৰসিংহ পাত অলপ দিছোঁ আৰু এতিয়া দিম আদা নহৰু জলকীয়া গুণ্ডা। ফাইনেলি চব্জি বনাই হৈ গ'ল। এতিয়া আকৌ মাছ অলপ ভাজিম। ফাইনেলি আজিৰ খানা আমাৰ ৰেডি হৈ গ'ল। সেইফালে আছে ঔটেঙা মাছ জোল, আৰু সেইফালে মাছ ভাজি, আৰু সেইফালে পাতত দিয়া মাছ।